স্বাগতম জনাইছো আপোনাক কনকঘেৰা আসামিজ চেনেললৈ দোস্তো আজি এই ভিডিওটোত মই আপোনাক এটা বিগ আপডেটৰ বিষয়ে ক'ব বিচাৰিছো যেটো নেকি বহুত ইম্পৰ্টেন্ট আপডেট হয় সাধাৰণতে আপুনি জানে ইউটিউব কোম্পানীৰ ফালৰ পৰা কিছুমান আপডেট থাকে ইউটিউব ক্ৰিয়েটৰক কিন্তু আজি যেটো আপডেট মই আপোনাক ক'ব বিচাৰিছো এই আপডেটটো ইণ্ডিয়ান গভৰ্ণমেণ্ট ফালৰ পৰা দিছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কিছুমান নিয়ম কানুন আছে যিবোৰ নিয়ম কানুন মানি নচলিলে ইণ্ডিয়াত যিকোনো এটা এপছ বা এপ্লিকেশনে আগুৱাই যাব নোৱাৰে সোশ্যাল মিডিয়া প্লেটফৰ্মটোত আপোনালোকে তো দেখি আহিছে কিছুমান এপ্লিকেশন ইণ্ডিয়াৰ পৰা ডিলিট কৰি দিছে যেনেকৈ টিকটক পাবজি যেনে ধৰণে তো আজি আপডেটটো হৈছে ইউটিউবৰ কাৰণে বা ইউটিউব নহয় সোশ্যাল মিডিয়া অল সোশ্যাল মিডিয়াৰ কাৰণে অল সোশ্যাল মিডিয়া মানে ধৰি লওক ইউটিউব ইনষ্টাগ্ৰাম যেনেকৈ যিবিলাকে ভিডিও বনায় ইউটিউব ক্ৰিয়েটাৰ তেওঁলোকৰ কাৰণে আজি আপডেটটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে যদি আপুনি ইউটিউবত এটা ভিডিও বনায় আপলোড কৰে আৰু যদিহে আপুনি সেই ভিডিওটোত কিছুমান ব্ৰেণ্ডক প্ৰমোশন কৰায় ইনষ্টাগ্ৰামতে হওক বা ইউটিউবতে হওক তো আপুনি ভিডিওটো আপলোড কৰাৰ আগতে ইনক্লুড পেড প্ৰমোশনৰ টেগ লগাব লাগিব সো এই যেটো ইনক্লুড পেড প্ৰমোশনৰ অপচনটো অলপ দিনৰ আগতেই ইউটিউব চেনেলত আহি গৈছে মানে ইউটিউব কোম্পানী অলপ দিনৰ আগতে আপডেট দি দিছে কিন্তু কোনো ধৰণৰ ইউটিউব ক্ৰিয়েটৰে ইয়াক গুৰুত্ব সহকাৰে লোৱা নাছিলে সো আজি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ফালৰ পৰা এই আপডেটটো বিগ আপডেট হিচাপে দিছে ইনক্লুড পেড প্ৰমোশন যেটো অপচন আছে এটো ইনেবল কৰিব দিছে যদিহে ইনেবল নকৰে তেতিয়াহলে আপুনি এটা হিউজ এমাউন্ট জৰিমনা ভৰিব লাগিব যদিহে আপুনি প্ৰথমবাৰৰ কাৰণে এই ভুলটো কৰিছে তেতিয়াহলে 10 লাখ টকাৰ জৰিমনা ভৰিব লাগিব সো যদিহে আপুনি এজন ইউটিউবাৰ যদি আপুনি আপোনাৰ ভিডিওত ব্ৰেণ্ড প্ৰমোশন কৰিছে তেতিয়াহলে ইনক্লুড পেড প্ৰমোশনৰ এই অপচনটো ইনেবল কৰি ৰাখক ডেসক্ৰিপচনত ইনক্লুড পেড প্ৰমোশন বুলি টেগ লগাওক সো এই আপডেটটো গভৰ্ণমেণ্ট আৰ্টিকলৰ লিংক মই আপোনাক ডেসক্ৰিপচনত দি দিম আপুনি তাতে ক্লিক কৰি ডিটেইলছ চাব পাৰিব আপুনি এইটো চাব পাৰে ইনষ্টাগ্ৰামত যিবিলাক ডাঙৰ ক্ৰিয়েটাৰ আছে তেওঁলোকে যদি ব্ৰেণ্ড প্ৰমোশন কৰে তেতিয়াহলে হ্যাশট্যাগ লগায় তো এই ধৰণে তেওঁলোকে লগায় তো আপুনিও লগাওক সো দোস্ত যদি আপোনাৰ ভিডিওটো ভাল লাগিল চাই ইনফৰ্মেটিভ যেন লাগিল তেতিয়াহলে ভিডিওটো লাইক কৰি দিয়ক ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক যিসকল ইউটিউবাৰ বা বেলেগ সোশ্যাল মিডিয়াৰ ক্ৰিয়েটৰ আছে তেওঁলোকেও এই নিউজটো পাওক আৰু যদিহে আপুনি এই চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই এনেকুৱা ইনফৰমেশন ভিডিও লৈ আহোঁ এই চেনেলটোত ইউটিউব ৰিলেটেড আৰু কাফি টেকনলজি ৰিলেটেড